रुके 5 मिनट रुके लो। यहाँ पर हमारे कुछ सब्सक्राइबर मित्र मिल गए थे, इनसे व्यू साहब तू यहाँ पर पहाड़ एकदम क्लियर साइकिल दी दी न मन के साइकिल दी दी हम हैं हजारों में अब की कमी जरा है हर चीज खास है। तो हे गाइस वेलकम बैक टू आवर यूट्यूब चैनल। तो আজি এনেকে কত যোৱা কোৱা প্ল্যান নাই, এনে ওলাইছো মই ডেস্টিনেশন আছে বাট মানে চাই লওঁ মানে এতিয়া মানে এটো সাৰপ্ৰাইজ হয়, এটো কোৱা নাই আপোনালোকক মানে চাই লওঁ আজি হেতু ডেস্টিনেশন আমি কভাৰ কৰিব পাৰো নে নোৱাৰো। তো এতিয়া বাজিছে আবেলি কেটা হৈছে এতিয়া বাজিছে 3:30 বাজিছে। তো চাওঁ এতিয়া কিমান আমি ডিসটেন্স কভাৰ কৰিব পাৰো। আমি 5:30 মানলৈ ঘৰ ঘূৰি আহিব লাগিব। তো আমি যাম আজি দক্ষিণপাট। তো নগাঁও সবে যোনে যোনে নগাঁৱৰ পৰা চাই আছে তো জানি নগাঁৱত দক্ষিণপাট কামপুৰ ইফালে যাম। তো এইফালে থান দুখন আছে, মানে আমি দুইখন থান ঘূৰা কথা আছে আজি, কিন্তু চাই লওঁ আজি কোনখন ঘূৰিব পাৰো। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো এতিয়া আপোনালোকে দক্ষিণপাট চাৰিআলি লগ পাইছোঁ। ৰাস্তাত ইমান ভিডিঅ' বনাই নাপাওঁ, ভিডিঅ'টো ডাঙৰ হৈ যাব। একেবাৰে দক্ষিণপাট চাৰিআলিত গৈ পেলাই ক'ত যাম কৈ আছোঁগৈ, বলক আহক আহক। तो फाइनली आही पे दक्षिणपाट चारिआली पाई गलोही। दक्षिणपाट चारिआली पाते यहाँ पर हमारे कुछ सब्सक्राइबर मित्र मिल गए थे, इनसे अच्छा लगा, ভাল লাগে লগ পাই, মজা লাগিলে। सब्सक्राइब কৰি দিব কৈ দিয়া, এহঁতৰ চেনেলটো চাব, ভাল লাগে চাই, ময়ো চাইছো। বঢ়িয়া বঢ়িয়া, নেক্সট লেভেল। তো ইয়াতে 5 মিনিট ৰখিলো, এনেকে কথা চথা পাতিলো, ভাল লাগিল। ইমান কম মানে সাবস্ক্ৰাইবাৰ ফেমিলিটি যে এনেকে লগ পাই গৈছো, ওচৰতে বাৰু এনেকা দূৰো নহয়, ওচৰতে ভাল লাগিল। তো বলক এতিয়া বহাই গৈ লগ পাই আছোগে। তো ভিডিঅ'টো মাজতে মই এটা কথা কওঁ, মানে চবেই ভিডিঅ'টো ইমান চাইছে বাট মানে চবেই ইমান ছাবস্ক্ৰাইব কৰা নাই। কিয় ছাবস্ক্ৰাইব কৰিলে আমি মানে ছাবস্ক্ৰাইব কৰিব লাগে, মটিভেশ্যন পাওঁ তেতিয়া আমি। যোনে যোনে ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব, চাইডত থকা বেল আইকনটো দবাই দিব। তো এতিয়া আমি বহাই যোৱা মানে মেইন ৰোড যোনটো সেইটো সোমাই আহিলোঁ। এতিয়া ইয়াত ইমান ভিডিঅ' চিডিঅ' নকৰোঁ, মানে ইয়াত টাৰ্ণিংবিলাক মানে বহুত মানে অকণমানিকা টাৰ্ণিংবিলাক, মানে গাড়ী ঘপকৈ আহিছে। তো ইয়াত ভিডিঅ' চিডিঅ' ইমান নকৰোঁ। আপোনালোকে গৈ পেলাই বহাই যিটো ৰাস্তা তাত লগ পাই আছোঁ বলক। তো এয়া হেৰি পালোঁ বুঢ়াগোহাঁই গেট, আৰু আপোনালোকেও আহক গেট পালোহি। তো ফাইনেলি আহি পিনে বুঢ়াগোহাঁই গেট যোনটো ইয়াৰ পৰা সোমাই যাব লাগে, গেট পাই গ'লোহি। গেট ইয়াৰ পৰা অলপমান গৈ পেলাই পাই যায়গৈ, বলক। তো আহি পিনে ধূপ লৈ ল'লোঁ, ধূপ এটা পেকেট লৈ লৈছোঁ। তাত কৈছে কি চাকি আৰু কপাহ তাতে পাম। তো বলক। তো এয়া গেট পাৰ হ'লোঁ, ধূপ ল'লোঁ, এয়া পিংকুদা লৈ লৈছোঁ। তাত হেৰি পামগৈ, কপাহ আৰু চাকি তাতে পামগৈ। ভিউ চাওক না আপোনালোকে, ভিউ চাওক কি ভিউ এডাল আপুনি চাওক না। পাহাৰটো একদম ইয়াৰ পৰা মানে কেমেৰা নাহা নাই চাগে, কিন্তু ইয়াৰ পৰা পাহাৰটো একদম ক্লিয়াৰ দেখি আছে একদম। এইটো দেখিছে পাহাৰ, তো মানে কি মজা জেগা আছে অসমতো। কৈ দিয়া কেনেকুৱা জেগাটো কেনেকুৱা হৈছে? কেনেকুৱা জেগা আমি পাহাৰটোলৈও গৈ আছোঁ। কেইদিনমান পিছত আপোনালোকে ব্লগ পাই যাব, গৈ আছোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাওক খালি। ভিতৰত কিভাবে চাইকেলখন দি দিবি ন, 1K কিভাবে চাইকেল দি দিবি ন, চাইকেল দি দিবি ন। তো ইয়াতে অলপমান সময় ৰখি পেলাই ৰেষ্ট কৰি পেলাই কিনে গোটেই ভিউ চিউ চাই ল'লোঁ, মজা লাগিছে। আপোনালোকো আহক, বেছি দূৰ নহয়, নগাঁৱৰ পৰা আপুনি দক্ষিণপাট আহক, দক্ষিণপাটৰ পৰা একে ওচৰতে বুঢ়াগোহাঁই থান। তো ভিউটো চোৱা হৈ গ'ল। এতিয়া গৈ পিনে বহুত বেছি ডেভেলপ হৈ গ'ল। বহুত দিনৰ পৰা অহা নাছিলোঁ। লাষ্ট আপোনাৰ ইয়ালৈ আহিছিলোঁ তেতিয়া ব্লগিং চেনেল খোলাও নাই, তেতিয়া আহিছিলোঁ 2020 আপোনাৰ ইণ্ডিপেণ্ডেঞ্চ ডেত আহিছিলোঁ। ইয়াত তেতিয়া ৰাইড কৰিছিলোঁ, তেতিয়া আহিছিলোঁ। তো আগতছে বহুত ডেভেলপ হৈ গ'ল। ইয়াত এটা পুখুৰী আছে আপোনাৰ, তাৰপিছত তাত এটা পুখুৰী আছে। তো আপোনালোকে যেনেকৈ বৰদোৱাত গ'লে পায় এনেকৈ আপোনালোকে বনাই কৰি খাব পাৰে, যেনেকৈ জেগা থাকে। তো ইয়াতো আমাৰ মানে বৰমা এজনীয়ে এনেকৈ হেৰি কৰিছে, এজনী বৰমা। তো বৰমা এয়া মানে আপুনি কৰিছে ন? এইখিনি আপুনি কৰিছে? কিমান দিন হৈছে এইখিনি কৰা? এইখিনি
কয় এতিয়া বৰ্তমান এতিয়া 8 মাহ চলি আছে 7 মাহ 8 মাহ তো গোহাই গোহাই থানৰ বিষয়ে বৰমাৰ পৰা কেইটামান কথা জানিলো বৰমা ক'বচোন আমি কৈ থকা শুনিছো যে ইয়াত মানে হাতী বাবু আহি কল দিলেহি কল দিয়াৰ যিডোখৰ জেগাত কল দিছে সেইডোখৰ জেগাত নিজে মানে বাবা লিংগ বাঢ়ি হৈছে নিজে বাবা লিংগ বাঢ়ি হৈছে তেতিয়াৰ পৰাই মানে সকলোৱে ইয়াত পূজা পাঠ কৰিছে বা মন্দিৰ হৈছে তেতিয়াহে মন্দিৰ হৈছে আহোম ৰজাৰ দিনৰ পৰা আহি আছে মানে আগত নাই মানে আগত মানে জেগাডোখৰ খালী ঠাই এনেকুৱা ঠাই তাতে যেতিয়া ভগৱন্তই আহি তাত থিতাপি লৈছে থিতাপি লওঁতে তেতিয়া তেওঁ নিজে বাঢ়ি হৈছে বাঢ়ি হওঁতে তেতিয়াৰ পৰাই আমি জানিছে বাবা বাঢ়ি হৈছে তেতিয়াৰ পৰা সকলো ইয়াত ৰাইজে বা সকলো আহি পেলাই মানে ব্ৰিটিছৰ দিনৰ আগৰ পৰাই আছে বহুত দিন আগৰ পৰাই আছে বহুত বছৰ আগৰ মানে তো আহক বেছি দূৰ নহয় নগাঁৱৰ পৰা তো ইয়াতে আহক ইয়াৰ বৰমাহঁতে ইয়াত বহুত সহায় কৰি দিছে মন্দিৰৰ কাৰণে আৰু আপোনালোকে বনাই কৰি খাব পাৰিব তো আহক তো যোনে যোনে এই থানখনৰ বিষয়ে জানা নাছিলে এই ভিডিঅ'টো চাই চাগে গম পাইছে থানখনৰ কথাটো বহুত ধুনীয়া মানে মোৰ নিজৰ পাৰ্চনেল অপিনিয়নৰ পৰা কৈ আছো বহুত ধুনীয়া জেগা আপোনালোক এবাৰ আহক চাওক মানে বহুত ধুনীয়া ফেচিলিটি কৰি দিছে আপোনালোক আহক তো মজা ধুনীয়া ৰাস্তা পাতি ধুনীয়া নগাঁৱৰ পৰা বেছি দূৰ নহয় নগাঁৱৰ পৰা আপোনালোক আহক দক্ষিণপাট দেন দক্ষিণপাটৰ পৰা আপুনি যদি নগাঁৱৰ পৰা আহে সুধিলে হ'ল মানে গোহাই গোহাই থান বুলি সুধিলে হ'ল আপোনালোকে এবাৰ যদি নুসুধে লেফ্ট চাইডে সোমাই দিলে হ'ল লেফ্ট চাইডে সোমাই পেলাই আপোনালোকে মানুহক ক'বই যে এইফালে মানে সুধি পেলাই গম পাই যাব তো আহক বহুত মজা জেগা মানে আমি আগতেও আহিছো কিন্তু এতিয়া মানে বহুত বেছি ডেভেলপ হৈ গ'ল আহক ভিডিঅ'টো ইয়াতে সামৰো তো ই কথা এটা ক'ব মানে 1K জলদি কৰি দিয়ক মানে ধামাকা গিভএৱে পাৰিব 1K মানে কোনো এনেকুৱা গিভএৱে কৰা নাই মানে অসমত ইমান নাজানো কিন্তু এনেকুৱা ধামাকা গিভএৱে কৰা নাই 1K জলদি কৰি দিয়ক তো ঘৰ যাতে এতিয়া ব্লগিং নকৰোঁ ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ তো যদি ভিডিঅ'টো চাই ভালকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আকৌ ছাবস্ক্ৰাইব কৰিব যদি আমাৰ চেনেলটো নতুন তো লগ পাম এটা নতুন জেগা নতুন ভিডিঅ'ত তেতিয়া কাৰণে টিল দেন টাটা বাই বাই